हेलो गाइस वेलकम बैक टू माय चैनल। देखिছেনে আজি কিমান রোদ একদম পুরা রোদ হৈ আছে পুরা একদম দেখিছেনে ইমান রোদ বতৰত অলপ টেঙা খাইলে ভাল লাগে। তো আজি ভাবিলো মই আপোনালোকৰ ওচৰত টেঙা চাটনি ৰেচিপি শেয়াৰ কৰিম। তো কি টেঙা চাটনি ৰেচিপি শেয়াৰ কৰিম আপোনালোকৰ ওচৰত বলকচোন চাব মোৰ লগত। ইয়াত মই তিনটা ঔটেঙা লৈছো, কুমলীয়া হয় ঔটেঙাটো, এতিয়া যেহেতু কুমলীয়াই পাম দেখোন মই ইয়াত তিনটা ঔটেঙা লৈছোঁ। এই ঔটেঙাখিনি ভালদৰে ধুই মই মিহি মিহিকৈ কাটি লওঁ। মই ঔটেঙাখিনি কাটি সৰু সৰুকৈ ভালদৰে কাটি ল'লোঁ, একদম মিহি মিহিকৈ কাটি লৈছোঁ সৰু সৰুকৈ। এইখিনি এতিয়া আমি বইল কৰি ল'ম। আমি সম্পূৰ্ণভাৱে বইল নকৰোঁ, জাষ্ট অলপ বইল কৰিম। এয়া মই বইল কৰিবৰ কাৰণে পানী দি বহাই দিলোঁ চৌকাত। অলপ দেৰিৰ কাৰণে 5 মিনিট কাৰণে আমি ইয়াক বইল হ'বলৈ দিম। চাটনি বনাবৰ কাৰণে মই ইয়াত সৰিয়হ পিচি ল'লোঁ, অলপ পৰিমাণৰ সৰিয়হ ইয়াত পিচি ল'লোঁ। এয়া আমাৰ বইল হৈ গ'ল, এতিয়া আমি ইয়াক নমাই চাকনিৰে চাকি ল'ম। এয়া আমি ইয়াত চাকি ল'ম। সম্পূৰ্ণভাৱে বইল কৰা নাই, অলপমানহে বইল কৰি লৈছোঁ 5 মিনিট সময়ৰ কাৰণে। বনাবৰ কাৰণে কেৰাহী গেছত বহালোঁ। কেৰাহীটো অলপ গৰম হ'ব দিম, তাৰপিছত তেল দি দিম। কেৰাহী গৰম হ'ল, এতিয়া আমি অলপ মিঠাতেল দি দিম। ইয়াত অলপ পৰিমাণে দিম, বেছি নিদিম। তেল গৰম হ'ল, এতিয়া আমি অলপ পৰিমাণৰ ইয়াত পাঁচফোৰণ দি দিম। ইয়াত এটা আমি শুকান জলকীয়া দি দিম ছিঙি পেলাই। ৰঙচুৱা হৈ গ'ল, এতিয়া আমি ঔটেঙা বইল কৰা ঔটেঙাখিনি ইয়াত দি দিম তেলত। এতিয়া আমি ভালদৰে ইয়াক মিক্স কৰি লওঁ। এতিয়া আমি সোৱাদ অনুযায়ী ইয়াত নিমখ দি দিছোঁ, অনুসৰি হালধি দি দিছোঁ। এতিয়া আমি ভালদৰে মিক্স কৰি লওঁ। আমি ইয়াত অলপ ধনিয়া গুড়া দি দিছোঁ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ অলপ দি দিছোঁ, অলপ ৰেড চিলি পাউডাৰ দি দিছোঁ। এইটো দিবও পাৰে নিদিবও পাৰে, যিহেতু আমি অলপ জ্বলা খাই ভাল পাওঁ সেইকাৰণে আমি অলপ পৰিমাণৰ ৰেড চিলি দি দিছোঁ। আমি পিচি থোৱা সৰিয়হখিনিৰ লগত অলপ পৰিমাণৰ পানী মিক্স কৰি ইয়াত আমি দি দিম। এতিয়া আমি ভালদৰে মিক্স কৰি ল'ম। অলপ পৰিমাণে ইয়াত চেনি দি দিম, যিহেতু চাটনিটো অলপ টেঙা, অলপ মিঠা আৰু অলপ জ্বলা হ'ব লাগে, তেতিয়া ভাল লাগে খাই, সেইকাৰণে আমি ইয়াত অলপ চেনি মিক্স কৰি লৈছোঁ। আপোনালোকে বিচাৰিলে অলপ বেছিও দিব পাৰে, আমি ইমান বেছি নাই দিয়া, অলপ পৰিমাণে দিছোঁ। এতিয়া আমি মিক্স কৰি ল'ম। আমি এতিয়া অলপ পৰিমাণে পানী দি দিছোঁ। এতিয়া আমি ভালদৰে অলপ মিক্স কৰি লওঁ আৰু 2 মিনিটৰ কাৰণে থৈ দিওঁ। 2 মিনিট হৈ গ'ল, চাওক ইমান ধুনীয়া হৈছে। আমি ইয়াক আৰু বেছি নুশুকাওঁ, যিহেতু সৰিয়হ দিয়া আছে, সেইকাৰণে অলপ গ্ৰেভি টাইপৰ হৈ থাকিলে চাটনিটো খাবলৈ ভাল লাগিব। এতিয়া আমি ইয়াক নমাই দিম। এয়া আমাৰ ৰেডি হৈ গ'ল সৰিয়হৰে ঔটেঙা চাটনি। আজিৰ ৰেচিপিটো আপোনাৰ কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকল মোৰ চেনেলত নতুন সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ফালৰ পৰা আপোনালোকে কি কি ৰেচিপি বিচাৰে কমেণ্ট ছেকশ্যনত জনাব, মই ট্ৰাই কৰিম আপোনালোকৰ ওচৰত ভিডিঅ' আগবঢ়াবৰ কাৰণে। থেংক ইউ ফৰ ৱাচিং। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।